আহক আমি আজি আমাৰ বলিদান দিওঁ, কিয়নো আমাৰ সন্তান কালিলৈ ভাল হ'ব পাৰে। যিকোনো ধৰ্মত এটা ধৰ্মক জীয়াই ৰাখিবলৈ কাৰোবাক মাৰিব লাগে বুলি কোৱা নাই। সপোন সেইটো নহয় যেতিয়া আপুনি শুৱে তেতিয়া আহে। সপোন সেইটো হয় যিটো আপুনি সম্পূৰ্ণ নকৰাকৈ নুশুৱে। মই সুন্দৰ নহয়, হ'লেও মোৰ দুহাত তাৰ ওচৰলৈ আগবঢ়াব পাৰোঁ যাক সহায়ৰ প্ৰয়োজন, কিয়নো সুন্দৰতাৰ প্ৰয়োজন হৃদয়ত হয়, চেহেৰাত নহয়। আপুনিও বুজি পায়, ঈশ্বৰে অকল তাকেই সহায় কৰে যিজনে বৰ কষ্ট কৰে। এইটো নিয়ম স্পষ্ট। যদিহে আপুনি সূৰ্যৰ দৰে জিলিকিব বিচাৰে, প্ৰথমে সূৰ্যৰ দৰে গৰম হোৱা।